আজি অলপ বতৰটো যোৱাকালিতকৈ ভাল কৰিছে। সেইফালে আমাৰ ধূপখিনিও ৰৈ আছে, বতৰ বেয়া কাৰণে ডেলিভাৰী দিব যাব পৰা নাই। ইফালে মগলী আমাৰ শুই আছে, বতৰ বেয়া কাৰণে তাৰো মনটো বেয়া, কাৰণ ক'তো সি ওলাই যাব পৰা নাই। এইফালে বগীৰ জীয়েক পুলিয়ে হাৰ্বিৰ লগত খেলি আছে, কিন্তু বগীও মন মাৰি আছে, কাৰণ একেই কাৰণ, তাইও ক'তো ওলাই যাব পৰা নাই বতৰ বেয়া কাৰণে, ক'তো একো খাব পোৱা নাই, ঘৰত যি দিছোঁ তাকে খাই আছে। এইফালে মোৰ হেলিকপ্টাৰখনো পৰি আছে, কাৰণ ইয়াত চাৰ্জ দিব পৰা নাই, মানে আমাৰ ইয়াত কাৰেণ্ট নাই। এতিয়া ময়ো ওলাই গ'লো পথাৰলৈ, পথাৰৰ অৱস্থাটো এবাৰ চাই আহোঁ কেনেকুৱা হৈ আছে। আৰু ঢৌ চাওক, একদম সাগৰৰ নিচিনা ঢৌ মাৰি আছে। এয়া চাওক পথাৰ, যোৱাকালি ইমান পানী নাছিল, আজি ইমান পানী হৈছে, মানে নিশ্চয় নদীৰ পানী আহিছে। আৰু এয়া চাওক ইমান পানীতো, এয়া জাল পাৰিছে। আৰু ঘৰৰ অৱস্থা চাওক, আন্ধাৰে মুন্ধাৰে থাকিব লগা হৈছে, কাৰেণ্ট নাই বাবে। আৰু মাক জীয়েকে আন্ধাৰে মুন্ধাৰে আম খোৱাত ব্যস্ত। ময়ো পকা আম খাই বহুত ভাল পাওঁ। এইফালে বাকলিবোৰ বগী আৰু কলিক খাবলৈ দিলোঁ, আৰু চাওক সিহঁতে কিমান মজাকে খাই আছে। এইফালে মগলীও শুই উঠি ভাত খালে। যদি ভিডিঅ'টো ভাল লাগে